তো আৰু আমি দেখা পাওঁ এতিয়া যে আপুনি যেটো ক'লে ফেসবুকত ৰাজনীতিক বেছি হয় যেটো ৰিয়েল লাইফত কমকে হয় কিন্তু এটো আজিকালি বহুত বেছিকে হৈ আছে সবে খালি ফেসবুক ৰাজনীতিক কৰি আছে সেই সম্পৰ্কত আপুনি কি মই হেতু ৰাজি নহয় কিয় আমাৰ যিকোনো ৰাজনীতিৰ কৰ্মকৰ্তা হওক কাৰ্যকৰ্তা হওক বা আমাৰ ওয়াৰ্কাৰ আমাৰ গ্ৰাউণ্ডত মণ্ডল ৱাৰ্ডত সবে কাম কৰি আছে ফেসবুকে যে আমাক ইলেকশ্যন এটা জিকাব হেতু সঁচা নহয় কিয় এতিয়া আজি ডেটতো ফেসবুক অকল 20% বা 30% মানুহে ইউজ কৰে 100% মানুহে ইউজ নকৰে হয় গাঁৱত আজিকালি টেকনলজিটো বহুত বেছি হৈছে মই বহুত গাঁৱে ঘূৰো আৰু মানুহে ফেসবুক টুইটাৰ ইউজ কৰে কিন্তু গাঁৱৰ মই এটা কথা কওঁ যে গাঁৱৰ ল'ৰা আৰু আমাৰ গাঁৱৰ ব্যক্তি আমাৰ চহৰ আমাৰ গুৱাহাটীত এজন ব্যক্তিতকৈ বেছি সমাজৰ কাৰণে বেছি ভাবে মোৰ মতে কিয় কাৰণে গুৱাহাটীত আমাৰ আশে-পাশে কাৰণে টাইম নাই কিন্তু গাঁৱত সবে এটা লগত ৰিলেশ্যন ৰাখে আৰু ফেসবুকৰ যদি তোমালোকে কথা কৈছা যে কিবা ৰাজনীতিৰ লগত হেতু মই নামানো কিন্তু বহুত এনেকা হৈ আছে আৰু ৰিসেন্টলি মই আপোনাৰ আম আদমি পাৰ্টিৰ লিডাৰ এটা পডকাষ্ট কৰিছিলো সেই মানুহজনে কৈছিলে মই মোৰ সমষ্টিত কিমান ভোট পাম মই নিজে জানো হেতু ফেসবুকত জানিবলৈ দৰকাৰ নাই নহয় একদম এটা আমাৰ সমষ্টি যদি কোনবা এটা পঞ্চায়তত কিবা চলি আছে মই যদি ইয়াত বহি আছো যদি মোৰ মন যায় তেতিয়া মই কম যে WhatsApp কলিংটো কৰি মোক দেখাবা হয় হেতু টেকনলজি আমি ইউজ কৰিব লাগিব কিন্তু কথাটো হৈছে যে আমি হে মিটিংখন ফেসবুকত আজি ডেটত যেনেকৈ আমাৰ বিৰোধী দলৰ প্ৰত্যেকজন ব্যক্তিৰ ফেসবুক আৰু ইনষ্টাগ্ৰাম বিভিন্নভাৱে মানে ৰিচ কমাই থৈছে আৰু বিজেপি দলৰ বা সৰকাৰি পক্ষৰ সবৰে ৰিচ বহুত বঢ়াই থৈছে তাতে কিনেও আমি এটা ফেসবুকত এটা এনেকুৱা হৈছে যে যোনটো প্ৰ্যাকটিক্যালি আমি চাইছো যে আমি অকল ইনফৰমেশনটো দিবলে মানে লাইক শেয়াৰ কমেন্টৰ কাৰণে আমি মানে ফেসবুকটো দিয়া নাই আৰু অমুকটো মিটিং কৰিছো আৰু 10 বছৰ পিছত যেতিয়া আমি ফেসবুকটো চাম অমুক দিন আমি কি কৰিছিলো এনে ফেসবুকত চাবলৈ আমি ৰাখা হৈছে মানে এজ আ ৰেকৰ্ড